গুড মৰ্নিং ফ্ৰেণ্ডছ। আজি মই ওলালোঁ মাৰ ঘৰলৈ যাবলৈ। আজি হৈছে ভাইটিৰ বাৰ্থডে, সেইটো কাৰণে মই ওলাইছোঁ মাৰ ঘৰলৈ যাবলৈ। আজি মাৰ ঘৰত নিবলৈ মই লগত লৈ লৈছোঁ লাও পুলি আৰু কাইলৈ কাতি বিহু যিহেতু সেইকাৰণে মই তুলসী পুলি লৈছোঁ। মাৰ ঘৰত বোলে তুলসী পুলি নাই, মৰি থাকিলে, সেইকাৰণে তুলসী পুলি লৈ লৈছোঁ। আৰু মই লৈছোঁ কলপুলি দুটা লৈছোঁ। যিহেতু কয় কাতি বিহুৰ দিনা কলপুলি লগাব লাগে বুলি, সেইকাৰণে মই কলপুলি দুটা। মোৰ ফালৰ পৰানো কি নিম, মোৰ ফালৰ পৰা ভাইটিলে বুলি কেক এটাই লৈ গ'লোঁ। এয়া ঘৰ পাওঁহি হৈছোঁ আৰু এয়া মোৰ মাৰ ঘৰখন। এয়া ঘৰৰ পদূলিমুখ সোমাই দেখোঁ ভাইটি বজাৰলৈ ওলাইছে। এয়া মোৰ অকণমানি মেকুৰী পোৱালিকেইটা, এটা স্ন'বল, এটা মাইলো, এটা চিম্বা। মোক দেখি সিহঁতে ইয়াতে ৰৈ বহি আছিলে। এয়া উৎপাত কৰিছে কিবা খাবলৈ। ক'ত গ'ল? গোটেই কেইটাকে মাছ দিবলৈ লৈছে। এটা অহা নাছিলে, মায়ে মোৰ হাতত মাছ দিলে, মই বিচাৰি ফুৰিছোঁ। এয়া আমি নিয়া লাও পুলিকেইটা এখেতে লগাবলৈ লৈছে, কোৰ মাৰি আছিলে। অমিতা লাগি আছে, সৰু হৈ আছে। এয়া বাৰীখন অলপ দেখুৱাই দিছোঁ। একো নাই বাৰীখনত, অকল হাবি হৈ আছে। সেইফালে আমাৰ আগফালটো আছে। ইয়াৰ লগতে আছে স্ন'বল আৰু সেইটো আছে চিম্বা। এয়া গোটেইকেইটা ভাত খাই থাকোঁতে তোলা ফটো। এয়া ভাইটিহঁত বজাৰ যাওঁতে আনিছিলে ফুচকা খালোঁ আমি। এয়া মাছ পুৰিছে। মই নিয়া কেকটো ভাইটিলে বুলি, এয়া ভাইটি বন্ধুবোৰ। এয়া কেক, ভাইটিৰ নামো বেলেগ আছে, লগৰবোৰে মতা, সেইকাৰণে গোটেইবোৰ কেকতেই নামবোৰ বেলেগ। এয়া লগৰবোৰ খাবলৈ বহুতে, মাজতে খুৰী। আজিৰ ব্লগটো মই ইমানতে সামৰিছোঁ। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো টিপিবলৈ নাপাহৰিব।